এই লেংটা এতিয়াও অহা নাই। টাইমটো 8টা বাজিল। আজিতো ইংলিছ গ্ৰামাৰ ধৰিম, অলপ পঢ়ি থাকোঁ। আজিতো নিমকিক প্ৰপ'জ কৰি বেছি দেৰি হৈছে। ছাৰেতো মোক আজি মালিচ কৰিব। কি হয় মেম, যাওঁ অলপ মে আই লাভিং ছাৰ। য়েছ কাম ইন। ইমান দেৰি হ'লনো কিয়? ছাৰ মানে কি মানে? বহ। তই এতিয়া মে আই কামিং ছাৰ বুলি মাতিব লাগিছিলে। আই লিভিং ছাৰ বুলি কিয় কৈছ? ছাৰ মানেনো কি? নকলে পিঠিৰ ছাল এৰি দিম। ছাৰ কৈ আছোঁ, আপোনাৰ বনীক দিছ ইজ মাই নিমকিক ৰাতিপুৱা প্ৰপ'জ কৰিছিলোঁ। এই কথাটো ছাৰ পাহৰিব পৰা নাই। এই কথাটো মোক কৈ পেলাইছ? ছাৰ আপোনাক কৈ পেলাইছোঁ। ছাৰ আপুনি বেয়া নাপাব। আই এম টু মিছ ইউ। ছাৰ মোৰ ভুল হৈছে। হ'ব, ইংলিছ মাৰিব নালাগে, ইংলিছটো পঢ়ি থাক। ছাৰ ইংলিছটো শিকি আছোঁ। এই লেংকা, তই হাঁহি আছ নে কিয়? ছাৰ মানে ৰাতিপুৱা আপোনাৰ বনীয়ে নিমকি চকু এটা টিপ মাৰছে, বহুত ভাল লাগছে। সেইকাৰণে ছাৰ এইটো কথা মনত পৰিছে যে সেইকাৰণে হাঁহি মাৰছোঁ। তই নিমকি প্ৰেমত পৰিছ, এইটো কথা মোক কৈ পেলাইছা? ছাৰ আই এম টু লাভিং কেছ। এতিয়া তুই প্ৰেমত পৰিছ ন? ঠিক আছে, এতিয়া ইংলিছ গ্ৰামাৰ ধৰিম, নোৱাৰিলে বহি ভাঙি দিম। ছাৰ বৰি ভাঙি দিলে পিছত আপোনাৰ বনি নিমকিক বিয়া দিলে মানুহে কি ক'ব জানেনে? বোলে লেংৰা জোৱাৰ গাঁৱত বিয়া দিছে আৰু আপোনাৰ মান সন্মান সকলো মাটি পানীৰ লগত মিহলি যাব। হ'ব দে, মই বুজিছোঁ। এতিয়া টেন্স ধৰিম। ধৰক পাৰিম, কিয় নোৱাৰিম? মায়ে পাৰে, দেউতাই পাৰে, মইনো কিয় নোৱাৰিম? কেইটা? টেন্স কেইটা? এটা, দুটা, তিনিটা। ছাৰ তিনিটা। ক'ব লাগে। তিনিটা। ছাৰ মানে আজি হাঁহি উঠি আছে না, আপোনাৰ বনীক মোক প্ৰপ'জ কৰিছে আৰু মই কৈছোঁ ছাৰ তিনিটা। টেন্স তিনিটা? এটা উদাহৰণ দেচোন। পাষ্ট টেন্সৰ, ফিউচাৰ টেন্সৰ আৰু প্ৰেজেণ্ট টেন্সৰ এটা উদাহৰণ দিম। প্ৰেজেণ্ট টেন্স মানে ছাৰ আজি আপোনাৰ বনীক ৰাতিপুৱা প্ৰপ'জ কৰিছোঁ। ফিউচাৰ টেন্স মানে এমাহ পিছত আপোনাৰ বনীক পলুৱাই লৈ যাম গৈ। ছাৰ নামাৰিব, মানে মোৰ এনেতে মোৰ আজি হাঁহি উঠি আছে। আৰু ছাৰ পাষ্ট টেন্স মানে ছাৰ আপোনাৰ বনীক 5 দিন আগতে দেখিছিলোঁ। ছাৰ হৈছে না? তোৰ টেন্স হৈছে। এতিয়াতো তই নিমকিক লৈ উদাহৰণ দিছ। ছাৰ আপোনাৰ বনী নিমকি মোৰ জীৱনৰ সংগী। মই আপোনাৰ বনীক লৈ উদাহৰণ নিদিলে কাক লৈ উদাহৰণ দিম? সেইকাৰণে মই আপোনাৰ বনীক লৈ উদাহৰণ দিছোঁ। হ'ব দে, হ'ব। হ'ব ছাৰ, বেয়া নাপাব। তোক এটা প্ৰশ্ন কৰিম, ক'ব পাৰিবিনে? ছাৰ পাৰিম, কিয় নোৱাৰিম? আপোনাৰ বনীয়ে পাৰে, মই কিয় নোৱাৰিম? ময়োতো তাৰ জীৱনৰ সংগী না। ইংলিছত থকা কোনটো চেণ্টেন্স ক'বলৈ মজা লাগে, শুনিলে হাঁহি উঠে? ছাৰ এইটোতো ছাৰ মোৰ মনতে আছে। মই ৰাতিপুৱা আপোনাৰ বনীক কৈছোঁ আই লাভ ইউ। এইটো বুজাই ক'ব পাৰিবিনে? ছাৰ পাৰিম, কিয় নোৱাৰিম? ছাৰ মই যেতিয়া আপোনাৰ বনীক ৰাতিপুৱা আই লাভ ইউ কৈছোঁ, এনেকুৱা মজা লাগছে মোৰ। তাই শুনি এটা মিচিকি হাঁহি মাৰছে, মোৰ মনটো চুই যায়। ছাৰ হৈছে না? হ'ল। ছাৰ লেংটা, তুইতো সকলোৱে জান। ছাৰ আপোনাৰ বনী মোক গাঁৱত বিয়া দিব, আপুনি বাচ্চা বুলি মাতিব নোৱাৰে? তোৰ কাষত নিমকিক বিয়া দিয়াৰ পিছতহে মাতিম। হ'ব দে ছাৰ, বাচ্চা মাতিব লাগিব আৰু নিমকিক বিয়া দিব লাগিব। মোক মোৰ কাষত দি নিমকিক বিয়া নিদিয়া মই মৰি যাম ছাৰ। আপোনাক কৈছোঁ দে ছাৰ, মনত থাকিব না? থাকিব। ছাৰ নিমকিক ঘৰত আহিলে ক'ব যে
তোৰ বয়ফ্ৰেণ্ডে অকলে পাছে ঠিক আছে কৈ হ'ব দিম দে ছাৰ হে হ'ব, হ'ব। ৰাইজ মোৰ আৰু ছাৰৰ চাইছে না কেনেকুৱা লাগছে মানে ছাৰে আৰু বনীক মোৰ ঘৰত বিয়া দিব মোৰ চেনেল ঠিক আছে দিম দিব বোলে এতিয়াও কৈছে মোৰ কমেডিটো ভাল লাগিলে এবাৰ মানে প্ৰথমবাৰ কৈছোঁ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব